Hello students, welcome back to another video. আজি আমি এই ভিডিওটো শিকিম আপুনি কম্পিউটাৰত এখন বায়োডাটা কেনেকৈ বনাব বা আপুনি যেতিয়া জবৰ কাৰণে আপোনাৰ যিকোনো এখন বায়োডাটাৰ প্ৰয়োজন হয় সেইখন আপুনি নিজৰ কম্পিউটাৰ বা ল্যাপটপত MS Wordৰ সহায়ত কেনেকৈ বনাব সেই বিষয়ে শিকিম। First of all আমি যিকোনো এখন বায়োডাটা বনাবৰ কাৰণে আমি MS Word টো ওপেন কৰিব লাগিব। MS Word টো ওপেন হোৱাৰ পিছত আমি ইয়াতে লেআউটত গৈ ফেলে পেজখনৰ পেজ সেটআপটো কৰি লম যাতে পেজখন আমাৰ প্ৰিন্ট কৰোঁতে সুবিধা হয়। আমি A4 কৰিম, সদায় আমি পেজ সেটআপটো A4 কৰি লম। ঠিক আছে, A4 হোৱাৰ পিছত আমি হোম টেবত গৈ ফেলে আখৰখিনি মিডলত আনিম। মিডলত অনাৰ পিছত আখৰ অলপ ডাঙৰ কৰি লম যাতে দেখিবলৈ ভাল হয়। ঠিক আছে, ইয়াৰ পিছত আমি ইয়াতে লিখিম বায়োডাটা। ঠিক আছে, বায়োডাটা লিখি আমি ইয়াক এতিয়া গোটেইকেইটা সিলেক্ট কৰি কন্ট্ৰল B বা B কৰি পেলাই বোল্ড কৰি দিম, ইউ কৰি দিম। ঠিক আছে, অৰ্থাৎ আমি তলত এটা আন্ডাৰলাইন বহাই দিম। বহাই দিয়াৰ পিছত আমি এন্টাৰ টিপিম। ঠিক আছে, এন্টাৰ টিপি আমি ইয়াক সাইডলৈ লৈ আহিম। সাইডলৈ অনাৰ পিছত এটা লিখিম আমি পাৰ্সোনেল ডিটেইলছ। ঠিক আছে, পাৰ্সোনেল ডিটেইলছ লিখাৰ পিছত ইয়াতে কলম লগাই দিম। আমি কলম লগাই ইয়াক আমি বোল্ড কৰি দিম যাতে আমাৰ প্ৰথম লাইনটো সদায় আমি বোল্ডে ৰাখিম যাতে আমি লিখিবলৈ বা দেখিবলৈ সুবিধা হৈ পৰে। ঠিক আছে, অলপ সৰু কৰি দিম, 18তে হৈ যাব। দি পেলাই আমি ইয়াতে তলত আন্ডাৰলাইন দি দিম। ঠিক আছে, এটা আন্ডাৰলাইন দিয়াৰ পিছত এটো আহি গৈছে, এটো আমি কেনসেল কৰি লম। কেনসেল কৰি টেব টিপিম, অৰ্থাৎ কিবোৰ্ডৰ টেব সুইচটো টিপিম। টেব সুইচটো টিপাৰ লগে লগে সেইটো অটোমেটিক্যালি কেইবাঘাটো আগলৈ গুচি যাব। আমি আগতে সেই টেব সুইচটোৱে কি কাম কৰে সেই বিষয়ে শিকিছোৱে। ঠিক আছে, আমি নেম লিখিম। নেম লিখাৰ পিছত আপোনাৰ কোন হয় শ্ৰী ABC দাস বা আপোনালোকৰ যি টাইটেল পৰে সেইবোৰ আমি ইয়াত লিখিব। আপোনালোকৰ যি নাম হয় সেইটো ইয়াত লিখি দিব। ঠিক আছে, নেক্সট এন্টাৰ কৰি দিম। এন্টাৰ কৰাৰ পিছত আমি ফাদাৰ্স নেম লিখিম, F নেম। ঠিক আছে, এটা কলম আকৌ এটা লগাই দিম। ঠিক আছে, এটা ৰিমুভ কৰি দিম। আমি যেটো আমাৰ স্পেস থাকে সেইটো আমি এই সুইচটোত গৈ পেলাই ৰিমুভ কৰিলো কেনেকৈ এবাৰ চাই ল'ব ভালকৈ। ঠিক আছে, ইয়াত আপোনালোকৰ ফাদাৰ্স নেম লিখিব। ফাদাৰ্স নেম লিখাৰ পিছত আমি ডেট অফ বাৰ্থ লিখিম। ঠিক আছে, এইখিনি মই ভইচ অন নকওঁ, এইখিনি আমি নৰ্মেল যেনেকৈ এখন বায়োডাটা বনাও সেই বিষয়ে আমি এনেকৈ বনাই যাওঁ। ঠিক আছে, আমি এতিয়া সেকেন্ডটোলৈ যাম, এড্ৰেছ লিখিম ইয়াত। ঠিক আছে, ইয়াত গৈ পেলাই আমি এড্ৰেছ এন্টাৰ কৰিম। নিজৰ আপোনালোকৰ যাৰ যেনেকুৱা এড্ৰেছ মই দিয়া ফৰমেটটো মতে আপোনালোকে বহাই গলে হ'ল। ভিডিওটো চাই থাকক, মই ফৰমেটটো কেনেকৈ বহাইছো। ইমানবোৰ লিখাৰ পিছত আমি এতিয়া আমাৰ নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যন এন্টাৰ কৰিম।
আমাৰ বায়োডাটাখন আৰু এট্ৰেক্টিভ হ'ব বাবে আমি ইয়াতে আদাৰ কোৱালিফিকেশ্যনটো ভৰাই দিম যাতে আমাৰ HR এ আমাৰ আদাৰ কোৱালিফিকেশ্যনটোৰ ওপৰতো চকু কৰে ঠিক আছে আদাৰ কোৱালিফিকেশ্যন লিখি দিলো বল্ড হৈ আছে ঠিক আছে আদাৰ কোৱালিফিকেশ্যনত আমি আমাৰ যদি বেলেগ কিবা কম্পিউটাৰ কোৰ্স লোৱা আছে বা অন্য কিবা কোৰ্স কমপ্লিটত আছে আমি হেতু লিখি দিম এক্সাম্পল হিচাপে আমি ADCA কম্পিউটাৰ কোৰ্স বুলি লিখিম ঠিক আছে 6 মান্থ ADCA কম্পিউটাৰ কোৰ্স বুলি লিখি দিম বায়োডাটাখনৰ আৰু এটা মেইন থিংটো হৈছে আমি ইয়াত নিজৰ অভিজ্ঞতা বা এক্সপেৰিয়েন্সটো মেনশন কৰিব লাগিব ঠিক আছে এক্সপেৰিয়েন্সটো ভৰাম আপোনাৰ কিবা যদি অভিজ্ঞতা আছে তেনেহলে বায়োডাটাখনৰ ফিল কৰি পঠাব যাতে HR এ আপোনাৰ বায়োডাটাখন আৰু চকুত পৰে ঠিক আছে ইয়াতে আমি লিখি দিম I have 3 years বা আপোনাৰ যি কৰিছিল আৰু হেতু আপুনি ইয়াত ইংৰাজীত মেনশন কৰি দিব ঠিক আছে 3 years experience আমুক আপোনাৰ যতে যি আছে ঠিক আছে ইয়াতে আপুনি আপোনাৰ নিজৰ অভিজ্ঞতাটো মেনশন কৰি দিব একেবাৰে শেষত আহিব আপোনাৰ ডিক্লেৰেচন অৰ্থাৎ আপুনি যে এই তথ্যসমূহ আপোনাৰ নিজৰ হয় যে সত্য হয় সেইটো সত্যাপন কৰিবৰ কাৰণে আপুনি ইয়াত ডিক্লেৰেচনটো লগাব লাগিব ঠিক আছে আমি এটা লিখি লৈছো ডিক্লেৰেচন ঠিক আছে ডিক্লেৰেচন এই স্পেলিংটো ভুল হৈছে ৰাইট ক্লিক কৰি ডিক্লেৰেচন ঠিক আছে ডিক্লেৰেচন কৰাৰ পিছত ইয়াক আমি মিডললৈ লৈ আহিম ঠিক আছে মিডললৈ অহাৰ পিছত আমি ইয়াত তলত এটা আন্ডাৰলাইন বহাই দিম আন্ডাৰলাইন আহি গৈছে আমি এটা ইয়াৰ আকৌ পেৰাগ্ৰাফৰ পৰা ষ্টাৰ্ট কৰি বেক স্পেচ এটা দিম দিয়াৰ পিছত ইয়াতে লিখিম ডিক্লেৰেচনটো আপোনালোকে মই যেটো দিছো হেতু কৰিব পাৰে নহয় অন্যথা আপোনালোকে গুগলত যাব পাৰে মই দেখাই দিছো গুগলত গৈ কপি কৰিব পাৰে যে বায়োডাটা ডিক্লেৰেচন ফৰমেট বুলি ক'লে আপোনালোকে গুগলত পাই যাব আমি ইমানখিনি দিবলৈ দৰকাৰ নাই অলপ দিম ঠিক আছে দিয়াৰ পিছত আমি এটো কাটি দিলো কাটাৰ পিছত ইয়াতে আৰু এটা মেইন থিং আপোনালোকে প্লেস আৰু ডেটটো মেনশন কৰিব লাগিব ঠিক আছে প্লেস আৰু ডেটটো যেতিয়া মেনশন কৰিব তেতিয়া বায়োডাটাখনৰ কেতিয়া বনাইছিল কোড জমা কৰিছিল আপোনালোকৰ এটা সুবিধা হ'ব ঠিক আছে এটা আমি লিখিম ফাৰ্ষ্টতে লিখিম ডেট নহয় প্লেস বুলি লিখি দিম প্লেস লিখাৰ পিছত কি হয় আপোনালোকৰ নিজৰ ঠাইডোখৰৰ নাম লিখি দিব ইয়াত প্লেসটো কি পৰে ইয়াতে লিখিম ডেট ঠিক আছে ডেট লিখি দিম আমি ডেট লিখাৰ পিছত আমি সিগনেচাৰ কৰিবৰ কাৰণে জায়গাটো দিব লাগিব একেবাৰে তলত ডেটৰ তলতে আমি ডেটৰ লগতে আমি সিগনেচাৰৰ যেটো হেডিং হেতু আমি বঢ়াই দিম ইয়াতে ঠিক আছে সিগনেচাৰ হেডিংটো বঢ়াই দিম ঠিক আছে বঢ়াই দিম আমি আৰু ইয়াতে আমি আন্ডাৰলাইন ওপৰত এটা আস বঢ়াই দিম যাতে সিগনেচাৰটো কৰিবলৈ সুবিধা হয় ঠিক আছে আমি ইয়াতে এটা শেপ লৈ লম শেপটো লোৱাৰ পিছত ইয়াতে স্ক্ৰল আমি কৰি দিম শৰ্টকাট টুলে থৈ দি ঠিক আছে ইয়াতে আমি ব্ল্যাক কৰি দিম ব্ল্যাক কৰাৰ পিছত আমি ইয়াত এটা আৰু এটা মেইন থিং দিব লাগিব ফটোৰ কাৰণে এটা ঘৰ দিব লাগিব ঠিক আছে ইয়াত যেহেতু বায়োডাটাখনত এটা ফটো লাগিব আমি শেপৰ পৰা লৈ এটা ফটো ঘৰ বনাই দিম বায়োডাটাখন এতিয়া কমপ্লিট হ'ল ঠিক আছে আমি আৰু এটা ইয়াত বায়োডাটাখন মেইন থিং কৰিব পাৰো গোটেইখন আমি এবাৰ চাই ললো এনেকুৱা হৈছে আমাৰ বায়োডাটাখন ঠিক আছে ইয়াতে আমি যিবোৰ মেইন পইণ্ট আছিল সেইবিলাকক আমি এটা নাম্বাৰিং কৰি দিব পাৰো যাতে সকলোবোৰ আমাৰ চকুৰ আগতে ওলাই থাকে ঠিক আছে ইয়াতে আমি ফাৰ্স্ট পাৰ্সোনাল ডিটেইলছ হলে যাম কিবা যদি এডজাস্টমেন্ট কৰিব লগা থাকে আপোনালোকৰ বায়োডাটাখনত কৰি লব ইয়াতে আমি 1 নম্বৰত যাম পাৰ্সোনাল ডিটেইলছ কন্ট্ৰল Z কৰি দিম এবাৰ আনডু কৰিম ঠিক আছে সেকেন্ড টপিকটো আমি দি দিম এড্ৰেছ এডুকেশন কোৱালিফিকেশন 3 আদাৰ কোৱালিফিকেশন 4 আৰু এক্সপেৰিয়েন্সক দি দিম আমি 5 ঠিক আছে আমি 5 দি দিলো ইয়াকে এক্সপেৰিয়েন্স বায়োডাটাখনৰ ফাইনেল ৰিজাল্টটো মই আপোনালোকক স্ক্ৰিনখনত দি দিম আপোনালোকে এবাৰ চাই লাগিব আৰু চাব আৰু কেনেকুৱা হৈছে জনাব কমেন্ট বক্সত থ্যাংক ইউ আজিৰ ভিডিওটো ইমানে আছিল ইমান দেৰিলৈকে আপোনালোকে ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাক আৰু সাহস দিব বুলি আশা থাকিলে থ্যাংক ইউ